নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, উদ্ভিদৰ অন্য এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ আৰ এলফাবেটৰ অন্তৰ্গত তৃতীয় জোপা উদ্ভিদৰ ওচৰলৈ, যাৰ ইংৰাজী নাম ৰেড চিল্ক কটন ট্ৰী, বৈজ্ঞানিক নাম বম্বেক্স চিবা আৰু অসমীয়াত যাক কোৱা হয় শিমলু গছ বুলি। এই আকৰ্ষণীয় উদ্ভিদৰ বিস্তৃত বিৱৰণ আৰু গুণাগুণসমূহ জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালোঁ। লগতে আমাৰ চেনেলত যদি আপুনি নতুন, তেনেহ'লে পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। শিমলু হৈছে দ্ৰুতগতিত বৃদ্ধি হোৱা এবিধ পৰ্ণপাতী ক্ৰান্তীয় গছ, যি গছ 20 পৰা 25 মিটাৰমান ওখ হয়। আৰ্দ্ৰ ঋতু অনুসৰি শুকান, বেছিভাগেই নিম্ন ভূমিক্ৰান্তীয় নদী, উপত্যকা, পাহাৰ, ৰাস্তাৰ দাঁতিত, মুকলি সোঁতত, বাৰিষা অৰণ্যত বিকশিত হোৱা দেখা যায়। শিমলু মালভেলিছ পৰিয়ালৰ অন্তৰ্গত এবিধ গছ। এই উদ্ভিদ ক্ৰান্তীয় দক্ষিণ আৰু পূব এছিয়া যেনে ভাৰত, শ্ৰীলংকা, নেপাল, ভূটান, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, দক্ষিণ চীন, মালয়েছিয়া, ইণ্ডোনেছিয়া, উত্তৰ অষ্ট্ৰেলিয়া আৰু ফিলিপাইনছৰ স্থানীয় উদ্ভিদ। আৰ্দ্ৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলত 60 পৰা 70 মিটাৰ পৰ্যন্ত ওখ পুৰণি গছ দেখিবলৈ পোৱা যায়। এই গছ ডাঙৰ আৰু বহু ঠাল ঠেঙুলিযুক্ত। সৰু অৱস্থাৰ পৰাই ইয়াৰ ডাল আৰু কাণ্ডত জীৱ জন্তুৰ আক্ৰমণ ৰোধ কৰিব পৰাকৈ অসংখ্য শংকু আকৃতিৰ হুল থাকে। এছিয়াৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলত এই গছৰ ডাল পোন আৰু ওখ হয়। গছৰ বাকলি খহটা, গা গছৰ ৰং পাতল মটীয়া বৰণৰ। এই শিমলুৰ ডাঠ ছাল আৰু কোমল বৈশিষ্ট্যৰ বাবে ইয়াৰ কাঠ আচবাব তৈয়াৰীকৰণৰ বাবে উপযোগী নহয়। এই গছৰ পাত দীঘল। এই 6 ইঞ্চি দীঘল পাতৰ আকৃতি হাতৰ তলুৱাৰ দৰে আৰু কেন্দ্ৰীয় অংশৰ পৰা প্ৰসাৰিত হোৱা প্ৰায় 6-7টা পাতেৰে এটা যৌগপত্ৰ গঠন হোৱা দেখা যায়। পাতবোৰ সেউজীয়া আৰু লেকেটা ছালৰ দৰে আৰু মিহি। কাপ আকৃতিৰ ফুলবোৰ অকলশৰীয়া ডালৰ মূৰৰ ওচৰত ঘনকৈ থকা দেখা যায়। ফুলৰ পাহিৰ সংখ্যা 5। পাহিৰ দৈৰ্ঘ্য 6 পৰা 7 ইঞ্চি। ফুলৰ ষ্টেমিনেল টিউব চুটি, স্ত্ৰী কেশৰডাল পাতল ৰঙা। এই গছৰ ফল অপৈণত অৱস্থাত পাতল সেউজীয়া আৰু পুৰত হ'লে বাদামী ৰঙৰ হয়। ফলটো এটা কলৰ দৰে, যিটো পকি ফাটিবলৈ আৰম্ভ কৰিলে ইয়াৰ পৰা কপাহৰ দৰে বগা আঁহ ওলাই আহে, যাৰ মাজত অসংখ্য ক'লা বা বাদামী ৰঙৰ বীজ আবদ্ধ হৈ থাকে। দৰ্শকসকল, আপোনালোকে হয়তো জানেই যে শীতৰ প্ৰচণ্ডতাত এই গছৰ পাত লাহে লাহে সৰিবলৈ আৰম্ভ কৰে। শীতৰ শেষত সেয়েহে নৈৰ পাৰৰ অভিমানী শিমলুৱে পাতৰ উৰণি গুচাই জাৰৰ নিহালি দলিয়াই দূৰৰ পৰাই যেন ফাগুনক ৰিঙিয়াই মাতে, ফাগুন তোমাক জনালো আমন্ত্ৰণ। গভীৰ অৰণ্যৰ কাঁইটীয়া মদাৰ জোপায়ো যেন চিঞৰি কৈ উঠে, ফাগুন তোমাক আকৌ জনালো আমন্ত্ৰণ। ফাগুন অহাৰ বাটত শিমলুৰ লগতে পলাশ আৰু মদাৰেও আল ফুলে পাৰি দিয়ে ৰঙৰ দলিচা। চৌপাশে যেন আকাশ শুৱনি কৰি ফুলিছে শিমলু মদাৰ পলাশ। এইদৰেই শিমলু মদাৰ পলাশৰ আকুল আহ্বানত চঞ্চল এজাক পচুৱাৰ সৈতে ধূলিৰে ধূসৰিত ফাগুন তড়িৎ গতিৰে আহি ভুমুকি মাৰেহি শীতৰ শেষৰ দুৱাৰদলিত। ৰঙৰ আবিৰ সানি ফাগুন আহিছে নৱ উল্লাসৰ প্ৰতিশ্ৰুতিলৈ। মৌপিয়াৰ চুমা পৰশত লাজুকী শিমলুৱে যেন গালে মুখে ৰং সানি পূৰ্ণ যৌৱনা গাভৰুৰ দৰে জকমক হৈ সাজি কাচি ফাগুনক আদৰিবলৈ সাজু হয়। ফাগুনৰ ৰং লাগি মন তাইৰ মতলীয়া হ'ল। ফাগুনৰ ৰং সানি যৌৱন তাইৰ ৰাঙলী হ'ল। উন্মাদ ফাগুনৰ নীলাজী স্পৰ্শত শিহৰিত যেন শিমলু। তেজ ৰঙা হেঁপাহখিনি সিঁচি দিয়ে ফাগুনৰ বুকুত। অভিসাৰী ফাগুনৰ বুকুত দেখা যায় সৃষ্টিৰ প্ৰেৰণাৰ অফুৰন্ত অনিমেষ। ফাগুন বনত শিমলু মদাৰৰ ৰঙা ৰঙা ৰঙে
চৌপাশ তেজোদীপ্ত কৰি তোলে। শিমলু বলিয়া হৈ প্ৰজাপতি মনে যেন অজান তৃষ্ণালৈ উৰি ফুৰিব খোজে। সকলোকে পুলকিত কৰিবলৈকে যেন আহে ফাগুন। শীতৰ জাৰে লঠঙা কৰি থৈ যোৱা শুকান ডালবোৰত জুই লাগে আৰু বিয়পি পৰে হাবি বননি অৰণ্য সকলোতে তেজ ৰঙা জুই। শিমলু মদাৰ পলাশৰ ৰঙা ৰঙা জুয়ে আকাশ চানি ধৰে। চৌদিশে যেন চিটিকি পৰে ৰঙৰ উগ্ৰ ফিৰিঙতি। কিন্তু হায়, এনে এক মায়াবী মধুৰ ক্ষণতে উন্মাদ ফাগুনৰ উতনো অপচোৱাজাকে আকাশ ৰাঙলি কৰি ফুলি উঠা শিমলুৰ পাহিবোৰ তচনচ কৰি ধৰাৰ বুকু ৰাঙলি কৰি থৈ যায়। এতিয়া দেখিছোঁ কেৱল শিমলুৰ লঠঙা গালত পক্ষীৰ দেওধনী। ধৰাত শুনিছোঁ কেৱল শুকান সৰাপাতৰ যেন কৰুণ বিননি। হয়তো ইয়াৰ অন্তত ফাগুনেই দিবহি বসন্ত ৰাজজাননী। বসন্ত মানেই নতুনত্ব, বসন্ত মানেই সেউজীয়া সপোনৰ এমুঠি সম্ভাৱনা। দৰ্শকসকল, ৰঙৰ কলিজা এই শিমলুৰ যে কত কিমান কথা। যদিও শুনো এই ফুল হেনো পূজাৰো উপযোগী নহয় উপযোগী সবাহৰো, তথাপি এই ফুলৰ ৰাঙলীয়া ভাইটো আনে ফাগুন বনত বিজয় উল্লাস। প্ৰকৃতিৰ এই মনোৰম কোলাত শিমলুৰ মনোমোহা জ্যোতিক কোনে বাৰু অস্বীকাৰ কৰিব? কিন্তু দৰ্শকসকল, এই শিমলু ফুল কেৱল যেন সৌন্দৰ্যতে সীমাবদ্ধ? কেতিয়াও হ'ব নোৱাৰে, নহয় জানো? ইয়াৰ আছে অলেখ গুণ। সেই হয়তো ইমান ৰূপৰ অধিকাৰীয়ে শিমলুৰ গুণখিনিৰ কথা নাজানি থাকিলে বা নোকোৱাকৈ থাকিলে আধৰুৱা হৈ নৰব জানো? গতিকে সৌন্দৰ্যৰ কথা ইমানতে সীমিত ৰাখি এই শিমলুৰ আন কিছুমান দিশতো চকু ফুৰাওঁ আহকচোন। প্ৰথমেই আহিছোঁ ইয়াৰ ব্যৱহাৰিক দিশলৈ। শিমলুৰ তোলাবোৰৰ পৰা সূতা তৈয়াৰ কৰি বয়ন কাৰ্যত ব্যৱহাৰ কৰা হয়। ভাৰতৰ বিভিন্ন প্ৰান্তত এই আঁহবোৰ গাৰু, তুলি, কুশ্বেন আদি বনাবলৈকো ব্যৱহাৰ কৰা হয়। চীন দেশত, বিশেষকৈ গুৱাংজুৰ কেণ্টনিজ সংস্কৃতিত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই দক্ষিণ চীনৰ গুৱাংডাং প্ৰদেশৰ ৰাজধানী গুৱাংজুৰ চৰকাৰীভাৱে স্বীকৃত ফুল। ফুলৰ বতৰত সৰি পৰা ফুলবোৰ মাটিৰ পৰা গোটাই আনি শুকুৱাই লৈ পিছত চাহ বা চুপ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে। এই ফুলটোক গুৱাংজুস্থিত চাইনা চাউদাৰ্ণ এয়াৰলাইন্সৰ ট্ৰেডমাৰ্ক হিচাপেও ব্যৱহাৰ কৰা হৈছিল। আমাৰ দেশৰ খাদ্য সম্ভাৰত শিমলুৰ ব্যৱহাৰ সম্পৰ্কে অকণমান জনাইছোঁ। শিমলুৰ ফুলবোৰ সিজাই খোৱা হয়। পাচলি হিচাপে ই যথেষ্ট মূল্যৱান। এই গছৰ কুমলীয়া পাতবোৰ ৰন্ধা আৰু খোৱা হয়। পকা বীজ আৰু কুমলীয়া শিপাবোৰ ভজা হয়। ফুলৰ কলি আৰু সম্পূৰ্ণৰূপে খোলা ফুলৰ কেলিক্স পাচলি হিচাপে ৰন্ধা হয়। বীজৰ পৰা খোৱা চৰ্বিযুক্ত তেল প্ৰাপ্ত কৰা হয়। এই গছৰ পাত, ফুল, বীজ, শিপা সকলো অংশকে সেয়েহে পাচলি হিচাপে যথেষ্ট মূল্য দিয়ে। এতিয়া শিমলুৰ উপকাৰিতাৰ কথালৈ আহিছোঁ। শিমলু গছৰ গুৰিত থকা ৰাসায়নিক যৌগবোৰ আমাশয়, ডায়েৰিয়া, পাইল চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। ই যক্ষ্মা আৰু অন্যান্য দীৰ্ঘম্যাদী ৰোগৰ চিকিৎসাৰ বাবেও কাৰ্যকৰী। শিমলু উদ্ভিদ বিশুদ্ধ আৰু আৰোগ্যকাৰী গুণাগুণেৰে ভৰপূৰ। এই উদ্ভিদৰ ফুলৰ পৰা প্ৰাপ্ত পেষ্টটো ছালৰ বিভিন্ন বিকাৰ যেনে ব্ৰণ আৰু পিম্পলছৰ চিকিৎসাৰ বাবে উপকাৰী। ছালৰ ৰং পুনৰুদ্ধাৰ কৰিবলৈ বীজৰ পেষ্টটো ব্যৱহাৰ কৰা হয়। শিমলু পাউডাৰ ব্যৱহাৰ কৰি মুখত হোৱা ফোঁহা বা আঘাত আৰোগ্য কৰিব পাৰি। এই উদ্ভিদৰ কাণ্ডৰ পৰা ওলাই অহা আঠা আৰু ইয়াৰ গুৰিৰে ঘাঁৰ চিকিৎসা কৰিব পাৰি। শিমলু হৈছে এনে এক ঔষধি গছ যি কাহ আৰু পিত্তৰ পাথৰৰ ক্ষেত্ৰতো উপকাৰী। শিমলুৰ পৰম্পৰাগত ব্যৱহাৰ আৰু স্বাস্থ্য সম্পৰ্কত ইয়াৰ উপকাৰিতাৰ বিষয়ে শেষত জনাবলৈ গৈছোঁ।
বিভিন্ন পৰিস্থিতি আৰু ৰোগৰ চিকিৎসাত শিমলু উদ্ভিদৰ বিভিন্ন অংশ এনেদৰে ব্যৱহাৰ হয়। তালুৰ আলচাৰ, চিফিলিছ, মকৰা বা সাপৰ কামোৰৰ চিকিৎসাৰ বাবে এই শিমলুৰ গুটি ব্যৱহাৰ কৰা হয়। অতিৰিক্ত ৰক্তক্ষৰণত গছৰ শিপা ব্যৱহাৰ কৰা হয়। কুষ্ঠৰোগৰ দৰে গুৰুতৰ ছালৰ ৰোগৰ চিকিৎসাত বীজ আৰু শিপা ব্যৱহাৰ কৰা হয়। কলেৰা, টিউবাৰকুলাৰ, ফিষ্টুলা, কাহ, প্ৰস্ৰাৱৰ অভিযোগ, আমাশয়ৰ ফলত পেটৰ বিষ আৰু নপুংসতাৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। হাড় ভঙাৰ বাবে বেণ্ডেজৰ ব্যৱহাৰ কৰা হয়। ক্ষত হোৱা স্থানত দ্ৰুত গতিত আৰোগ্য লাভৰ বাবে এই গছৰ আঠা আৰু বাকলি প্ৰয়োগ কৰিব পাৰি। বৃক্কৰ দীৰ্ঘম্যাদী প্ৰদাহ প্ৰতিৰোধী এই গছৰ শুকান ফলবোৰ। মাতৃদুগ্ধ উন্নত কৰাৰ বাবে শিমলু গছৰ সতেজ বাকলি স্থানীয়ভাৱে প্ৰয়োগ কৰা হৈছিল। শিমলু এবিধ উৎকৃষ্ট মূত্ৰনাশক। এই উদ্ভিদৰ ফুল আৰু কোমল ফলবোৰ কম প্ৰস্ৰাৱৰ উৎপাদনত ভুগি থকা ৰোগীসকলক দিয়া হয়। লগতে এই গছৰ ফুল গৰুৰো প্ৰিয় খাদ্য। বন্ধু বান্ধৱীসকল, শিমলুৰ স্বাস্থ্যজনিত উপকাৰ সম্পৰ্কে ইমানখিনিকে কৈ মই আজিৰ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ। তথ্য সমৃদ্ধ আন এটি ভিডিঅ'লৈ মই ভাৰ্গবী আকৌ আহিম আপোনালোকৰ ওচৰলৈ মাত্ৰ কেইদিনমানৰ পিছতে। তাৰ বাবে আকৌ এবাৰ কৈছোঁ, আমাৰ সৈতে ইমান দিনে জড়িত হৈ থকাৰ বাবে, আমাক উৎসাহিত কৰি থকাৰ বাবে আপোনালোকক ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল পালে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।